হে গাইজ, কি খবৰ আপোনালোকৰ? মই যে ভিডিঅ'বিলাক দিওঁ আপোনালোকে বাৰু চাই ভাল পায়নে? যদি চাই ভাল পায় তেনেহ'লে জনাবচোন, ভাল লাগিব। আপোনালোকৰ এটা এটা কমেণ্ট, এটা এটা লাইক মোৰ কাৰণে বৰ ভাল লাগে, যিহেতু এই জগতখনলৈ মই নতুন, বেছি পুৰণি নহয়। সেয়েহে আৰু আজি ভাবিলোঁ মই চিকেনখিনিও কেনেকৈ বনালোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। এইফালে মই পিঁয়াজখিনি অকণমান ভাজি লৈ তাত আদা নহৰু দিছোঁ, দি তাত জলকীয়া গুড়ি, হালধি গুড়ি, অকণমান জিৰা গুড়ি দিয়াৰ লগতে এটা মই নিজে প্ৰস্তুত কৰা মছলা এটা দিছোঁ। আৰু সেই মছলাটো বহুতকেইটা মছলাৰে মিলাই বনাইছোঁ। আৰু কি বনাইছোঁ, কেনেকৈ বনাইছোঁ, যদি কোনোবাই জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব। আৰু সেই মছলাটো দিলে বহুত টেষ্টি হয়, সেইটো মই নিজেই বনাই লওঁ। আৰু এইফালে অকণমান মাংসখিনি ঢালি দি অকণমান লৰাই দিছোঁ, লৰাই আকৌ তাতে অকণমান মাংসখিনি ভজা হোৱাৰ নিচিনা হোৱাৰ পিছত আলুখিনি দিছোঁ, দি আকৌ অকণমান সময় আকৌ ভাজি তাত এতিয়া গৰম পানী ঢালি দিছোঁ। আৰু আপোনালোকে যদি মাংসখিনি নাভাঙি যাওক বুলি ভাবে, অকণমান টাইট হৈ থাকক বুলি ভাবে, তেনেহ'লে যেতিয়াই ধুব আপোনালোকে মাংসখিনি, তেতিয়া ধুনীয়াকৈ গৰম পানী অকণমান ঢালি দিব। আৰু ঢালি দিয়ে তাৰ পৰা ধুনীয়াকৈ তুলি তাৰপিছত বনাব। চাব মাংসখিনি বহুত ধুনীয়া হয় আৰু অকণমানো নাভাঙে, আৰু বহুত মাংসখিনিও অকণমান টাইট হৈ পৰে। কাৰণ বেছি ঢিলা হৈ থাকিলে খাবলৈ ইমান এটা ভাল নালাগে, নহয় জানো? আৰু ইমান টেষ্টি হৈছিলে, আপোনালোকে ফাইনেল লুকটো চাই ল'ব পাৰে।